এজন খেতিয়কৰ আদৰ্শবান খেতিয়কৰ 5জন ল'ৰা গোটেই 5জন ল'ৰাক দেশ সেৱাৰ বাবে তেওঁ এৰি দিছে। আজি মই আপোনালোকক এনেকুৱা এটা পৰিয়ালক চিনাকি কৰি দিবলৈ আহিছোঁ যিটো পৰিয়ালৰ 5জন ল'ৰাই ডিফেন্সত চাকৰি পাইছে। বেলেগ ইণ্টাৰেষ্টিং কথা মানে এইটো ভাল লাগিব আজি আপোনালোকৰ ভিডিঅ'টো চাই। কি খবৰ আপোনালোকৰ? মই প্ৰিন্স ভৰালে কৈ আছোঁ। মই আজি আহিছোঁ কাকপথাৰৰ চেঙেলিজান এখন গাঁৱলৈ, যিখন গাঁৱৰ 5জন ল'ৰাই ডিফেন্সত চাকৰি। আহক মোৰ লগত আহক আপোনালোকে ভিতৰলৈ কথা পাতিম কিছু। আৰু আজি তেওঁলোকৰ ঘৰত কিবা সুধি সভা আছে কাৰণে গোটেই 3-4জনমান ল'ৰা লগ লাগিছে। এনেকৈ গোটেই 3জনক পাবৰ কাৰণে বিৰাট কষ্ট। গতিকে আজিৰ দিনটো সুযোগ লৈ আমি আহিছোঁ তেওঁলোকৰ ঘৰত, কিছু কথা পাতিম। কেমেৰাৰ পাছফালে মুনাদা আছে, মুনাদাৰ লগত আপোনালোকে আহক ভিতৰলৈ। আৰু এইটো গোটেইটো দেখুৱাইছোঁ মই আপোনালোকক ভালদৰে। এটা ডিফেন্স ফেমিলি হয়, কাকপথাৰ চেঙেলিজানৰ এটা অতি আদৰ্শৱান পৰিয়াল। গোটেইকেইজন সন্তানক দেশ সেৱাৰ বাবে মাক বাপেকে এৰি দিলে। এজন ডাঙৰ হয়, ডাঙৰৰ পৰা এনেকৈ গৈ আছে। কি নাম আপোনাক কৈ দিয়ক? মোৰ নাম মাধুৰ্য মাধৱ চুতীয়া। আপোনাৰ? মৃদু মাধৱ চুতীয়া। আপুনি ছেকেণ্ড? মোৰ নাম সুৰজ চুতীয়া। মই চিনি পাওঁ, খুব ক্ৰিকেট খেলিছিলে এটা সময়ত, লগ পাইছিলোঁ আমি ক্ৰিকেট খেলোঁতে। লক্ষ্যজিৎ চুতীয়া। আৰু তুমি বুলিয়ে কৈছোঁ? হয়, মোৰ নাম পাৰ্থজিৎ চুতীয়া। হয়, এতিয়া গোটেইকেইজনে ডিফেন্সত চাকৰি কৰি আছে। কি ক্ষেত্ৰত কৰি আছে সেইটো ফাৰ্ষ্ট সুধিম। আপুনি কিহত কৰি আছে? মই আছাম পুলিচত কৰি আছোঁ। আপুনি? মই আছাম পুলিচ ডিব্ৰুগড় DF। হয়, মই CRPFত বৰ্তমান VIP চিকিউৰিটিত আছোঁ। VIP চিকিউৰিটি আপুনি সিদিনা কৈছিলে, কাৰ লগত থাকিব এতিয়া নতুনকৈ পাইছে বুলি কৈছিলে কথা এটা? বৰ্তমান কাৰ লগত দিয়ে দেখা যাব আৰু। কোনোবা মিনিষ্টাৰৰ লগত পোৱা কথা? মিনিষ্টাৰৰ লগতে পাম আৰু সম্ভাৱনা আছে। অসমীয়াৰ বাবে গৌৰৱৰ কথা, অসমৰ বাবে গৌৰৱৰ কথা। আপুনি? মই আছাম পুলিচ বেটেলিয়নত আছোঁ। হয়, তুমি? মই বৰ্তমান SI চাব ইন্সপেক্টৰ হিচাপে আছোঁ। মই শিৱসাগৰ জিলাৰ ডিমৌ থানাত বৰ্তমান কৰ্মৰত হৈ আছোঁ। আৰু এই গোটেই মই আহি নিজে এনাৰ্জেটিক হৈ পাইছোঁ। এওঁ মাক হয়, এওঁ দেউতাক হয়। কি নাম আপোনাৰ? মোৰ দ্ৰোণ চুতীয়া। আপুনি কি কৰিছিলে? আপুনি ইয়াৰ আগত কি কৰিছিলে? মই খেতিয়ে কৰোঁ। খেতি কৰি ভাবক, এজন খেতিয়কৰ আদৰ্শৱান খেতিয়কৰ 5জন ল'ৰা গোটেই 5জন ল'ৰাক দেশ সেৱাৰ বাবে তেওঁ এৰি দিছে। কিমান কষ্ট হৈছিল চাগে 5জন ল'ৰাক ডাঙৰ কৰা, 5জন ল'ৰাক স্কুল পঠিওৱা, ধেমালি কথা নহয়। কষ্ট হৈছিলে তেতিয়া, অকল খেতিৰ ওপৰতে নিৰ্ভৰ যে, আৰু বেলেগ একো ইনকম নাই। খেতি কৰি ধান বেছি আৰু তেনেকৈ চলিছিল। অকল খেতি কেইবিঘা আছিলে আপোনালোকৰ? বেছি নাই, মাটি পথাৰ মাটি 20 বিঘামান হ'ব, ৰুটি মাটি। আপোনাৰ মই চকু পানী দেখিলোৱে, আইতাকো আছে। কি নাম আপোনাৰ? মোৰ নাম অৱন্তী চুতীয়া। খেতি কৰিছিল বুলি কৈছে, খেতি কৰি 5জন ল'ৰাক ডাঙৰ দীঘল কৰিছে বুলি কৈছে আপুনি। কেতিয়াবা লঘোণে থাকিবলগীয়া হৈছিল নেকি? লঘোণে থাকিবলগীয়া হোৱা নাই। আমাৰ মাটি বাৰী যথেষ্ট আছে, কিন্তু খেতি কৰাতহে কষ্ট হৈছিলে আমাৰ। দেউতাকৰ ম'হ আছিলে, ম'হে হাল বায়, সিহঁতিও লগত গৈছিলে। বহুত কষ্ট কৰি সিহঁতি ডাঙৰ দীঘল হৈ এই চাকৰি পাইছে। বঢ়িয়া। আইতা, আপুনি 5জন নাতিক কিন্তু ডিফেন্সৰ চাকৰি পোৱাই দিলে আকৌ। ঈশ্বৰে দিছেও পায়, ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদত শুনিছোঁ আৰু দেখিছোঁ। আচ্ছা, প্ৰথম কোনে চাকৰি পাইছিলে? গোটেইকেইজনৰ ভিতৰত আপুনিয়ে প্ৰথম আৰম্ভ কৰিছিল? মই প্ৰথম নাই পোৱা, মই ভাইটিয়ে পাইছোঁ। প্ৰথম আপুনি? ছেকেণ্ডজনে প্ৰথম আৰম্ভ কৰিলে? হয়। তাৰপৰা লানি নিচিঙা হ'ল, তাৰপৰা ডাঙৰজনে পালে। কেনেকৈ প্ৰস্তুতি চলাইছিলে সেই সময়ত? কিমান চনত পাইছে? মই 2010ত পাইছোঁ। কেনেকৈ প্ৰস্তুতি কৰিছিলে সেইটো সময়ত? সেইটো সময়ত কলেজত পঢ়ি থকা টাইমত লগৰবিলাক গৈ তাৰপিছত ৰাস্তাত ৰানিং কৰি আৰু কষ্ট মষ্ট কৰি। আপোনাৰ সহধৰ্মিনী আছে, পত্নী কোনগৰাকী? আজি সুধি থকাগৰাকী কোন হয়? আপোনাৰ মই ধন্যবাদ দিব লাগিব। আপোনাৰ কাৰণে আজি 5জন একেলগে পাইছোঁ। এইগৰাকী ন? কেনেকুৱা লাগিছে আজি গোটেই 5জনো একলগ হৈছে? লগতে ময়ো আহিছোঁ, মোৰো ভাল লাগিছে লগ পাই। বহুতে ভাল লাগিছে আজি। হয় আজি এই সুধি আৰু চাই দিয়া। মই চিনি পাইছোঁ। আপুনি কোনগৰাকী হয়? কোনগৰাকী? ডাঙৰ, একদম ডাঙৰজনৰ। আপোনাৰ মই জ্যোতিময় স্কুলত পাইছিলোঁ নে ক'ত পাইছোঁ বাৰু? স্কুলত পঢ়িছিলোঁ মই। মই ডাঙৰগৰাকী। এটা আদৰ্শৱান পৰিয়াললৈ বিয়া হৈছে, গোটেই 5জনে ডিফেন্সৰ চাকৰি। ভালেই লাগে। আপোনাৰ? মই ছেকেণ্ডগৰাকী। হয়, অনুভৱ ভালেই আৰু। হয়। মোমাইক কোনগৰাকী? এজন মোমাইক এজন। কি নাম আপোনাৰ? মোৰ নাম মৃদু পৱন বৰা। গোটেই 5জন ভাগিনে একদম ডিফেন্স? হয় হয়, একদম গুলি ন? হয়, এয়া ভিন্দু আৰু বাইদেউ যথেষ্ট কষ্ট, ৰাইজৰ আশীৰ্বাদ। হয় হয়। আৰু আপোনাৰ? মই মোমাইক। হয় হয়, 5জনে চাকৰি পাইছে ডিফেন্সত, ভাল কথা। গৌৰৱত বুকু ফুলি উঠে ন? ফুলি উঠে। বহুতে আপোনাৰ ভালো পায়। আপুনি ডিফেন্সৰ নিচিনা লাগিছে চেহেৰা দেখি। নহয়, মই টিচাৰ কৰোঁ। হয়, কৰি আছোঁ এতিয়া। হয়।
অঁ হয় আমাৰ নিজৰ ল'ৰাটো ডাঙৰটো আৰ্মিত গৈছে আৰ্মিত গোটেই মানে ডিফেন্সৰ টেষ্ট থকা ফেমিলিয়ে হয় প্ৰথম তোমাক সুধিম যে নতুনকৈ চাকৰি পাইছাতো 2 বছৰমান হৈছে মই আহিছিলোঁ নিউজ কৰিবলৈ তেতিয়াৰ যিটো লাইফ ডেইলি লাইফ এতিয়াৰ কি পাৰ্থক্য আছে তোমাৰ পাৰ্থক্য বৰ্তমান ব্যস্ততাটো বাঢ়িল আগতে পঢ়িছিলোঁ শাৰীৰিক যিবিলাক আমাৰ ব্যায়াম সেইবিলাক কৰিছিলোঁ দৌৰিছিলোঁ বৰ্তমান ৰাইজৰ বাবে কাম কৰি থাকিব লগা হয় প্ৰত্যেক টাইমতে থানাত বিভিন্ন ধৰণৰ কমপ্লেইন এইবিলাক আমি চাওঁতে তেওঁলোকৰ বাবে কাম কৰি যাওঁতে প্ৰতিদিন ব্যস্ততা বাঢ়ি যায় কেতিয়াবা ৰাতিও হয় খোৱা বোৱাটো কেতিয়াবা অলপ প্ৰভাৱ পৰি যায় হয় তো তেনেদৰে আমি কামবিলাক কৰিব লগা হয় ব্যস্ততাটোৱে আৰু সেইটোৱে আমাৰ বৰ্তমান পাৰ্থক্যতা আহিছে তাত এতিয়া পুলিচৰ চাকৰি ওলাইছে বহু ল'ৰাই ফিল্ডত আমি দৌৰা দেখিছোঁ 3টা 4টাতে দৌৰে সেই ল'ৰাখিনিক কি পৰামৰ্শ দিবা কি এডভাইচ দিবা তুমি হয় তেওঁলোকে কষ্ট কৰি যাওক লগতে পঢ়াটো মেইনটেইন কৰি গ'লে ভাল যিহেতু এটা এক্সাম হ'ব এক্সামটো ভালদৰে পাছ কৰি বাকী তেওঁলোকে যিবিলাক ফিজিকেলিটো কৰি আছে গোটেই ৰানিং জাম্প এইবিলাকৰ লগত সমান্তৰালভাৱে আগবঢ়াই যোৱাটো ভাল যাতে 2টা পৰীক্ষা পাছ কৰি গ'লে তেওঁলোকৰ বৰ্তমানটো চাকৰি চব নিকাকৈ হৈ আছে তো তেওঁলোকে সহজতে পাব পাৰিব যদি এটা ছাইড আগবাঢ়ি যায় যদি অকল তেওঁ ফিজিকেলি যদি অকল কৰি থাকে এক্সাৰচাইজবিলাক তেতিয়া যদি এটা ছাইড কমি আহে তেতিয়া কাৰণ বৰ্তমান কম্পিটিশ্যনটো বহুত টাফ হৈ গৈছে সেইকাৰণে সমান্তৰালভাৱে আগবঢ়াই গ'লে পোৱাত মোৰ মতে সহজ হ'ব আচ্ছা পুলিচৰ চাকৰিৰ কাৰণে মই দৌৰা দেখোঁ ফিল্ডতো দৌৰে কিছুমানে ৰাস্তাতো দৌৰে আপোনাৰ মতে ৰাস্তাত দৌৰিলে বেছি ভাল নে ফিল্ডত দৌৰিলে বেছি ভাল অঁ এতিয়াতো আপোনাৰ ইণ্টাৰভিউবিলাকতো ফিল্ডতে হয় ন সেইকাৰণে ফিল্ডত প্ৰেক্টিছ কৰিলে অলপ সুবিধাজনক হয় কাৰণ আপোনাৰ ধৰক পকা ৰাস্তাত দৌৰিলে বুলি ক'লে অকণমান অসুবিধা হয় ধৰক আপোনাৰ মানে ভৰি এইবিলাক বিষ হয় গাঁঠিবিলাকৰ ওচৰত সেইকাৰণে ফিল্ডত প্ৰেক্টিছ কৰিলে ভাল কিছুমান ল'ৰাক দেখোঁ হা মই এতিয়া আমাৰ তাৰ ফিল্ডতে ওখ চাপ থাকে ফিল্ডবোৰ পিছফালে এটা কিবা টায়াৰ নিচিনা এটা লগাই লয় সেই ওখ চাপত দৌৰি থাকে মই এইটো ফিল্ডৰ লগত একদম জড়িত নহয় কিন্তু দেখিলে লাগে কিবা কষ্ট পাইছে নেকি গাটো কষ্ট পাইছে নেকি এই বিষয়টো কি ক'ব এনেকৈ দৌৰাটো ভাল নে বেয়া আপোনাৰ মতে এইটো ফিজিকেল ফিটনেছৰ কাৰণে ভালেই আৰু কিন্তু মই এইটো কৈছোঁ ফিল্ডখন ওখ চাপৰ থাকে য'ত চাইণ্টিফিক হ'লে বেলেগ কথা সমান হোৱাহেঁতেন কিন্তু তেওঁলোকে যিটো ষ্টাইলত দৌৰ মাৰে কিবা গাটো কষ্ট পায় নিচিনা লাগে কষ্ট পায় কিন্তু পায় সমান ফিল্ডত সেই কামটো কৰি সেইটো কাম কৰিব লাগে মানে ওখ চাপত কৰিলে মানে কঁকালতো দুখ পোৱাৰ সম্ভাৱনা থাকে হাত ভৰিতো দুখ পোৱাৰ সম্ভাৱনা থাকে বাকীটো এনেকুৱা ফিল্ডত কৰিলে বেছি ভাল হয় আৰু আৰু হেৰি এইটো সুধিম মই এই জঁপিওৱাটো যিটো লং জাম্প হয় বহুতে এই অকণমানৰ কাৰণে থাকি গ'লোঁ মই পাছ নহ'লোঁ বুলি কয় সেই লং জাম্পটো মানে বঢ়াবৰ কাৰণে কিবা মেথড আছে নেকি আপুনি জানে নেকি কিবা মেথডটো তেনেকৈ মানে কি আৰু যিটো মানে হেৰি নিজৰ মানে এটা মনত মানে বান্ধি ল'ব লাগিব যিটো আমাৰ প্ৰথম যিটো ৰানিঙৰ যিটো আমাৰ ক্ৰচিং ষ্টেপটো থাকে তাতে মানে টাইমিংটো ভালকৈ ল'ব লাগে তেতিয়া তাৰমানে হেৰি নহয় এইটো বস্তুটো মানে একদম অন্তিম পৰ্যায়ত তাৰমানে এইটো কৰ্চ কৰিব নালাগে তাত মানে চূণকৈ হেৰি কৰি জাম্পটো কৰিব লাগে আৰু হাই জাম্পটোৰ কাৰণে হাই জাম্প ভাল এটা এক্সেলেণ্ট কৰিবৰ কাৰণে কি কৰিব লাগে এক্সিলেণ্ট কৰিব হ'লে নিজেই কষ্ট কৰিব লাগিব আৰু নিজেই মানে ষ্টেপটো মিলাই কিনি হাইটটো কিমান মাৰিব প্ৰথমতে জুখি ল'ব লাগিব বোলে মই ইমানটো মাৰিম প্ৰথমতে সেই 3 ফুট বা 4 ফুট জুখি ল'লে মাৰিলে তাৰপিছত অলপ অলপ নিজেই বঢ়াই গৈ থাকিব লাগিব ক্ৰমান্বয়ে অলপ অলপকৈ বঢ়াই যাব লাগিব নিজেই সেয়াই আৰু প্ৰেক্টিচটো মেইন ন হয় প্ৰেক্টিচটো মেইন যিমান কৰিব সিমানে তেওঁ আগবাঢ়ি গৈ যাব পাৰিব মানে ষ্টেমিনা বাঢ়িব লাগিব মেইন কথাখিনি কিন্তু মই যিমান ৰিকমেণ্ড কৰোঁ মোৰ হিচাপত 2টা বস্তু সমান্তৰালভাৱে নিব পৰাটো বেছি ভাল পঢ়াটো লাগিব কাৰণ কম্পিটিটৰ বাঢ়িছে যিমান পোষ্ট থাকে তাৰ এগেইনষ্টত বহুত বেছি ল'ৰা ছোৱালী থাকে তো সেই হিচাপত 2টা বস্তু সমান্তৰাল হিচাপে নি থাকিব পাৰিলে যথেষ্ট উপকৃত হ'ব ক'লে গ'ল খুৰী এতিয়া আপোনালোকৰ টোটেল 5জন ল'ৰা টোটেল মানুহ যেতিয়া গোটেইকেইজন লগ খায় কিমান হয়গৈ টোটেল 1 কেজিমান দাইল লাগি যায় লাগে এতিয়ালৈকে আপোনালোকৰ জইণ্ট ফেমিলি হৈ আছে জইণ্ট ফেমিলি হৈ আছে নাই হোৱা ভাগ নাই হোৱা এইটো এটা আদৰ্শ বেলেগ ল'ৰাবোৰ চাকৰি পাই ভাগ হৈ গৈ থাকে আৰু নিজৰ মানুহজনীক লৈ লয় কিন্তু এওঁলোক একেলগে আছে এইটো আপোনালোকে দিছে আদৰ্শটো যে তহঁতি একেলগে থাক একেলগে থাকিলে ভাল হয় তেতিয়া মানে শক্তি এটাও থাকে যেনেকৈ ধৰি লোৱা এডাল ইকুৱা ভাঙিবলৈ পুটুককৈ ভাং খায় যেনেকৈ 10ডাল বান্ধিলে ইকুৱা হ'লেও ভাঙিব নোৱাৰে ঠিক তেনেকৈ মানে গুৰিটো শকত হৈ থাকে বজাৰ কৰাত খেলি মেলি হয় নাই বোলে তই BSF হয় মই SI মই নকওঁ বজাৰ তই কৰ তোৰ দৰমহা বেছি তই কৰ মোক দে এইবোৰ হয় নেকি সেইবিলাক নহয় যে যেনেকৈ সেয়া কৰি দিয়ে আৰু আমিওতো আমাৰ অকণমান দোকান এখন আছে আমি তেনেকৈ চলি থাকোঁ কৰি থাকোঁ সিহঁতি আনিছে বা বজাৰ কৰি নাই দিয়ে আমি সেইটো হেৰি নকৰোঁ মানে মই সুধিছোঁ আপোনাক ধেমালি সুৰত সুধিছোঁ বাগি ধৰা ধৰি হয় নেকি কেতিয়াবা নাই বাগি ধৰাটোতো আজিলৈকে হোৱা নাই
মানে যোনে যি পাইছে ধৰক এতিয়া মই আহিছোঁ ঘৰত কিবা যদি প্ৰয়োজন হৈছে সেইখিনি মই কৰিছোঁ ধৰক তাৰপিছতে ইজন আহিলে মানে যিজন আহে মানে যিখিনি থাকে কৰে তেনেকুৱা মানে বিয়া পাতিলে নাই আপুনি আমি দুজন নাই কৰোঁ দুজন ছিংগুল তিনিজনে পাতি দিয়ক বিয়াখন পাতিব লাগিব সময় হৈছে আৰু সময় হৈছে পাতিম পাতি দিব লাগিব এতিয়া ফাগুন চ'তমহীয়া চাওঁ কি হয় ক'ৰবাত ভাল পাই মেলি আছে নেকি আকৌ নকয় নহয় সুধিলেও ই আছে কিন্তু বজাৰটো এইফালে দেখুৱাওক এচাই আছে কিন্তু মই দেখি থাকোঁ পাতিবা বিয়াখন কেতিয়ালৈ ভাবিছা জানো এতিয়া কেতিয়াকৈ পাৰ্মিশ্যনটো দিয়ে আমাক ঘৰৰ ফালৰ পৰা সেইফালৰ পৰা পাৰ্মিশ্যনটো আছে পাৰ্মিশ্যনটো আছে আৰু এলাউ কৰি দিলে হৈ যাব তাকে আহি ভাল লাগিছে মানে প্ৰথম কথা এটা আদৰ্শৱান ফেমিলি এইটো কাৰণেই গোটেই 5জন ল'ৰা চাকৰি পালে ডিফেন্সত তেওঁলোকে নিজৰ দৰমহা পায় পায় ভাগ হৈ যায় বেলেগ জেগাত দেখিছোঁ এওঁলোক একলগ হৈ আছে এইটো এটা আদৰ্শ ছেকেণ্ড অসমত খুব ৰেয়াৰ বিৰল হয় একে ঘৰে 5জন চাকৰি ডিফেন্সত তাকো এইটো বহুত কম আছে অসমত হয়তো মানে কমেই আছে বুলি ক'ম মই তো অৱশেষত কি মেছেজ দিব আপুনি আপোনাৰ ফালৰ পৰা কি মেছেজ দিব মাক হিচাপে গোটেই অসমবাসীলৈ ধন্যবাদ যাচিছোঁ যে মই 5টা ল'ৰা জন্ম দি আজি দেশ আই মাতৃ ৰক্ষাৰ কাৰণে পঠাইছোঁ ভগৱন্তই ভালে কুশলে ৰাখক অসমখন ভালে কুশলে থাকক আগুৱাই যাওক মই ধন্যবাদ দিছোঁ মই আপোনালোকক সুস্বাস্থ্যৰ কামনা কৰিছোঁ ভাল হৈ থাকক আপোনালোককো একদম ষ্ট্ৰংলি দেহ সেৱা কৰি যাওক স্বাস্থ্য ভাল থাকক স্বাস্থ্যৰ যতন লওক কাৰণ বহুত ব্যস্ত এটা জীৱন হয় জানো গতিকে সিমানেই শুভেচ্ছা জনাইছোঁ থেংক ইউ আৰু যিমান পাৰে সিমান আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ চাকৰি ৰিলেটেড যিখিনি পুলিচ ৰিলেটেড কিছুমান কথা মই কৈছোঁ চাকৰি ইণ্টাৰভিউৰ কাৰণে গতিকে অলপ উপকৃত হ'ব যিখিনি নতুন ল'ৰা আৰু পাৰিলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ড'ড' পেজ ফ'ল' কৰি দিব থেংক ইউ লাভ ইউ ফটো এটা মাৰি লওঁ